সাম্প্ৰতিক সময়ত বিশ্ব ৰাজনীতিত তোলপাৰ লগাই থকা ঘটনাটো হ'ল আমেৰিকা আৰু নাটো দেশসমূহৰ লগতে ৰাছিয়াৰ মাজত গ্ৰীণলেণ্ড ভূখণ্ডৰ বাবে হৈ থকা টনা-আজোৰা। আমেৰিকা আৰু ৰাছিয়াৰ লগতে নাটো দেশসমূহে এই গ্ৰীণলেণ্ড ভূখণ্ডলৈ নিজ নিজ সৈন্যদল প্ৰেৰণ কৰিছে, যাৰ ফলত বিশ্ব ৰাজনীতিত তৃতীয় বিশ্বযুদ্ধৰ দৰে আগজাননীৰ অৱস্থাই গা কৰি উঠা বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহ'ব। কি আছে এই গ্ৰীণলেণ্ড ভূখণ্ডত, যাৰ বাবে প্ৰতিখন দেশেই এই ভূখণ্ড নিজৰ দখলত ৰাখিব বিচাৰে? জানো আহক এই ভূখণ্ডৰ বিষয়ে কিছু কথা। যদিও গ্ৰীণলেণ্ড হৈছে উত্তৰ আমেৰিকাৰ এটা অংশ, কিন্তু ৰাজনৈতিকভাৱে ই ডেনমাৰ্কৰ অংশবিশেষ। গ্ৰীণলেণ্ড হৈছে ডেনমাৰ্কৰ অধীনস্থ এখন স্বায়ত্তশাসিত অঞ্চল। সেয়ে গ্ৰীণলেণ্ডৰ নাগৰিকসকলক ডেনমাৰ্কৰ নাগৰিক হিচাপে বিবেচনা কৰা হয়। অৱশ্যে এই গ্ৰীণলেণ্ড ইউৰোপীয়ান ইউনিয়নৰ অংশ নহয়। গ্ৰীণলেণ্ড হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ আৰু ই আৰ্কটিক আৰু আটলাণ্টিক মহাসাগৰৰ মাজত অৱস্থিত। গ্ৰীণলেণ্ডৰ ৰাজধানী হৈছে নুক আৰু ই গ্ৰীণলেণ্ডৰ আটাইতকৈ ডাঙৰ চহৰ। গ্ৰীণলেণ্ডৰ ভৌগোলিক অৱস্থানে বিশ্বৰ দেশসমূহৰ মাজত ইয়াৰ গুৰুত্ব বঢ়াই তুলিছে। গ্ৰীণলেণ্ড ভূখণ্ড ইউৰেছিয়া, উত্তৰ আমেৰিকা আৰু আৰ্কটিক অঞ্চলৰ মাজত অৱস্থিত হোৱাৰ বাবে ডেনমাৰ্ক, নাটো দেশসমূহৰ লগতে ৰাছিয়াৰ দৰে দেশসমূহৰ মাজত ইয়াক নিজৰ দখলত ৰাখিবৰ বাবে এখন শীতল যুদ্ধ আগৰে পৰাই চলি আহিছে আৰু বৰ্তমান সময়ত ই আৰু অধিক পৰিস্ফুট হৈ পৰিছে। ইয়াৰ বৰফৰ তলত মজুত হৈ থকা প্ৰচুৰ খনিজ সম্পদ তথা শক্তি ভাণ্ডাৰ হৈছে এই আকৰ্ষণৰ প্ৰধান কেন্দ্ৰবিন্দু। ইতিমধ্যে নাটো দেশসমূহে গ্ৰীণলেণ্ডত আমেৰিকাৰ একাধিপত্য একেমুখে অস্বীকাৰ কৰিছে আৰু নিজ নিজ সৈন্যদল ইতিমধ্যে তালৈ প্ৰেৰণ কৰিছে। ইফালে আমেৰিকাই আগৰে পৰা থকা ঘাটি আৰু অধিক মজবুত কৰিবলৈ উঠি পৰি লাগিছে। ৰাছিয়াইও আৰু অধিক সৈন্যদল প্ৰেৰণ কৰি নিজৰ অৱস্থিতি আৰু অধিক সুদৃঢ় কৰি তুলিছে। আমেৰিকা, ৰাছিয়া তথা নাটো সদস্যভুক্ত প্ৰতিখন দেশে এতিয়া বিচাৰে গ্ৰীণলেণ্ডখন তেওঁলোকৰ নিজৰ অধীনত থাকক, যাতে গ্ৰীণলেণ্ডৰ বৰফৰ তলিত নিহিত হৈ থকা শক্তি ভাণ্ডাৰসমূহ, খনিজ ভাণ্ডাৰসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে অনাগত দিনত। এতিয়া আৰু অধিক কিছু তথ্য গ্ৰীণলেণ্ডৰ বিষয়ে জানো আহক। গ্ৰীণলেণ্ডৰ অফিচিয়েল লেংগুৱেজ হৈছে গ্ৰীণলেণ্ডিক আৰু ইয়াৰ উপৰিও ডেনিছ আৰু ইংলিছ হৈছে গ্ৰীণলেণ্ডৰ ৰিকগনাইজড লেংগুৱেজ। ইয়াৰ প্ৰায় 96% লোক খ্ৰীষ্টিয়ান ধৰ্মত বিশ্বাসী। গ্ৰীণলেণ্ডৰ মুঠ মাটিকালি প্ৰায় 21,66,086 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা প্ৰায় 56,000 মাত্ৰ। ইয়াৰ অধিকাংশ ঠাই বৰফে আগুৰি আছে, সেয়ে ইয়াৰ জনবসতি একেবাৰে হেৰেঙা। তথাপিও ইয়াৰ কৌশলগত অৱস্থান অৰ্থাৎ আৰ্কটিক অঞ্চলত ইয়াৰ অৱস্থানৰ বাবে নতুন বাণিজ্যিক পথৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে, লগতে অনাগত দিনত আমেৰিকা, ৰাছিয়া তথা নাটো দেশসমূহৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই গ্ৰীণলেণ্ডে এক বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।